नमस्कार बंधुসকল কেনে আছে আশা কৰো বহুত ভালে আছে স্বাগতম জনাইছো আপোনাক নতুন এটা ভিডিও লৈ সো বন্ধুসকল এইটো ভিডিওত আপোনালোকক কম আসাম টেট 2021 ৰ ৰিজাল্ট কেতিয়া দিব কিয়নো সকলোৱে আখাৰে বাট চাই আছে এই ৰিজাল্ট কেতিয়া দিব সো বন্ধুসকল এটো এটা দেখিবলৈ পাইছে আপুনি টেটৰ এটা এডভাৰটাইজমেন্ট এই এডভাৰটাইজমেন্টত দিয়া আছে বি নম্বৰটো চাক যেটো হাইলাইট কৰা আছে ইয়েলো কালাৰ দি এটা দিয়া আছে ফৰ দি ক্যান্ডিডেটস হু কোৱালিফাই ইন দি আসাম টেট টু বি conduct in the month of October 2021 so বন্ধুসকল এটা দিয়া আছে আসাম টেট 2021 ৰ যিসকল ছাত্ৰ বা ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীয়ে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু এটা দিয়া আছে মাইড নাইট 31/12/2021 তো বন্ধুসকল এটো হল লাষ্ট ডেট আপোনাৰ এপ্লাই কৰাৰ মানে ডিসেম্বৰৰ 31 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আসাম টেটত উত্তীৰ্ণ হ'ব আৰু এপ্লাই কৰাৰ সময় উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰাৰ সময় এক মাহ দিবই লাগিব উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভাৱে এপ্লাই কৰাৰ সময় যেটো আপোনালোকৰ ৰিজাল্ট ডেট হ'ব সেই ৰিজাল্ট ডেটতকে আপোনালোকে আকৌ এপ্লাই কৰাৰ সময়টো এক মাহ পাই যাব সো বন্ধুসকল আপোনালোকৰ যদি আকৌ স্কোৰ কাৰ্ড চাব লাগে যে স্কোৰ কাৰ্ড কেনেকৈ চাম সো বন্ধুসকল ইয়াৰ কাৰণে আপুনি আপোনাৰ ল্যাপটপ বা মোবাইলত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি লব মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছো আপুনিও পাৰিলে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লব আৰু ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি গুগলত আপুনি সাৰ্চ কৰি দিব লাগিব সো বন্ধুসকল আপুনি গুগলত সাৰ্চ কৰি দিব sebaonline.org টাইপ কৰি আপুনি গুগলত সাৰ্চ কৰি দিব তাৰ পিছত হনমুখত পোন প্ৰথমে আহি যাব আপোনাৰ অফিশিয়াল ওয়েবসাইটটো তাতে আপুনি ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটো ওয়েবত আহি যাব তাৰ পিছত তলত অলপ স্ক্ৰল কৰাৰ লগে লগে আপুনি এতে নিশ্চয় দেখিবলৈ পাইছে স্কোৰ কাৰ্ড বুলি দিয়া আছে এতে নিউ এই স্কোৰ কাৰ্ডত আপুনি ক্লিক কৰি দিব দিয়াৰ পিছত এতে দিয়া আছে টিচাৰ্স এলিজিবিলিটি টেষ্ট ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী টেট ঠিক আছে সো বন্ধুসকল আপুনি এতে স্কোৰ কাৰ্ড নিশ্চয় দেখিবলৈ পাইছে আপুনি এই স্কোৰ কাৰ্ডত ক্লিক কৰি দিব লাগিব সো বন্ধুসকল এই স্কোৰ কাৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে এতে আহি গৈছে সাক লগিং ফৰ ৰেজিষ্টাৰ ক্যান্ডিডেটস তো এতে দিবলৈ কৈছে এপ্লিকেশন আইডি ইউজাৰ নেম পাসওয়ার্ড আপোনাৰ নিশ্চয় থাকিব এপ্লিকেশন আইডিটো কি ইউজাৰ নেমটো কি বা আৰু পাসওয়ার্ডটো কি তাৰ পিছত আপুনি ডাইৰেক্ট লগইনত ক্লিক কৰি দিব আৰু আপোনাৰ স্কোৰ কাৰ্ডটো আহি যাব সো বন্ধুসকল আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আছে এটা সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা নতুন ইনফৰমেটিভ ভিডিও আগত লৈকে আপুনি পাই থাকে সো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড জয় আই অসম